তো হে গাইজ ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল ফালতু ব্লগ মানে গাইজ চ্যানেলটোৰ নাম ফালতু কিন্তু ভিডিঅ'টো ফালতু নহয় আহি যাই আছোঁ বল খেলিব যাই আছোঁ গাইজ বল খেলিব যাই আছোঁ তো এইটো আমাৰ বল আৰু মানে এখন অদ্ভুত খেলা হ'ব মানে চুপাই খেলাম গাইজ চুপাটো চিনি পাই চাগে বুজি পায় তো এনেকৈ যাই আছোঁ চাব পাৰে এই সেইদিনাই শ্বিলঙত গৈছিলে সেইটো পাহাৰ শ্বিলং সেইটো চাব পাৰে আমাৰ এইটো বল তো যাই আছোঁ আমাৰ আপোনালোকক দেখাই আছোঁ কি হয় কি নহয় সেইটো আমাৰ ওচৰৰ হৰি মন্দিৰ চাব পাৰে বহুত বিখ্যাত মন্দিৰ হ'ল আমাৰ সমষ্টিটোৰ চাব পাৰে চাই লওক ইয়াৰ ভিতৰেৰে যাই আছোঁ আমি ফিল্ডলৈকে মানে আহোঁতে ই ৱালেদি জাপ পাইছি মানে অলপ দূৰ আমি শ্বৰ্টকাট লৈ আহিলোঁ এনেকৈ ৱালেদি জাপ মাৰি আহিলোঁ তো ই গাড়ী শিলত জাপ পাইছে একঘৰ মানুহ তো কিয় জাপ পেলি পাব কৈ দিওঁ অলপ গাড়ী পাইছি কিয় বেয়া লাগছি নেকি গাড়ী বেয়া লাগছি সোনকালতে আহিব সোনকালতে আহিব লাগি মানে শ্বৰ্টকাট লৈছে কিন্তু গালি শুনিলে গাইছ চাব পাৰে ফিল্ড ইয়াতে আহিব চাব পাৰে আমাৰ কাৰো এটা মূৰ্তি গুটি নাই চুলি যে কি অলপমান চেঞ্জ কৰিব লাগে চাওক আমাৰ কাটাৰ ষ্টেডিয়াম সি দেখছি না ঘোৰা এতিয়া খেলা ষ্টাৰ্ট কৰিম গাইছ চাওক পুৰা আমাৰ গলকি ৰেডি হৈ গৈছে মানে গলকি গল পোষ্টকেইটা সৰু গাইছ ইয়াতে অলপ তাৰমানে প্ৰেক্টিচ কৰিম তাৰপিছত ডাঙৰ গল পিছত তো গাইছ খেলা শেষ হৈ গ'ল আৰু মই আহি গ'লোঁ তাৰমানে ডাইৰেক্ট ঘৰত যাব মানে ইমান টাইম খেলিব মন নাই মানে খেল খেলিলোঁ আৰু আধা ঘণ্টা খেলা আছিল গাইছ কিবা কৰি যোৱা হ'লোঁ আৰু এক গ'ল দি পেলাই একো নাই নৰ্মেল গ'ল পিছত কিবা কৰি সোমাইছোঁ আৰু মই চাব পাৰে কি মজা ইয়াৰ পৰা দেখা পাই ভিউ এই পথাৰ মাজত থাকি বহুত লাগে বঢ়িয়া লাগে কিন্তু মোৰ ডাইৰেক্ট ঘৰত যাই আছোঁ চাওঁ তো গাইছ বল খেলি ডাইৰেক্ট আহি পালোঁ ঘৰ আৰু ঘৰৰ পৰা ডাইৰেক্ট আহি গ'লোঁ আমাৰ বাৰীৰ পিছফালে তো চাব পাৰে এনেকুৱাকৈ আহি গ'লোঁ মানে কিয় আহিছোঁ মানে ছাগলী কেইটা মোৰ দৰক দিয়া আছিল ইয়াতে ককাই দৰক দি থৈ গৈছিল মানে মোক নিব আহিব দিলে আজি কোনদিনা আহোঁ সদায় আহোঁ আজিও আহিলোঁ अगर बाड़ी की बात की जाए तो हमारा बाड़ी बहुत सुंदर है देख रहे हो आप लोग तो गाइस सुंदर अवश्य सॉरी ताते तुम्हें सनलाइट আছে सनलाइट তাৰমানে সানসেট হ'ব আৰু তো ইয়াৰ পৰা ছাগলী কেইটা লৈ যাওঁ তাতে কাৰণ বহুত মানে আমাৰ এইফালে বাৰী পিছফালে শ্মশান নাই সেইবাবে গাইছ এইটো আৰু সেইটো বগাটো আৰু চানাকেইটা চাব পৰা মই বঢ়িয়া জেগাত আছোঁ এইপিনে এইফালে আপোনালোকে ইয়াতেও খানা খাই যাব পাৰিলে জানুৱাৰী 1 তাৰিখে ইয়াতেও মানুহ খানা খাব আহে গাইছ গাইছ এইটো আমাৰ ঘৰৰ কাষৰ যোৱাৰ মাজেদি যা চাংলাংমাং নদী ইয়াতে ডাঙৰ দৰিকণা মাছ আৰু সৰু ভেকুলীৰ পোৱালি পোৱা যায় তো চাব পাৰে এইটো হৈছে আমাৰ চাংলাংমাং নদী তো চাব পাৰে চাংলাংমাং নদীৰ কাষত বঢ়িয়া আমাৰ এইবিলাক আছে কি বুলি কয় ধান ধানত যাব নোপোৱা তো মই যাওঁ ছাগলী মোক টানি নিছে গাইছ চাই দিয়ক এতিয়া যাইছোঁ আমাৰ ওচৰতে থকা চিংৰাৰ দোকানত চিংৰা খাবা এতিয়া একলা বহি আছোঁ চিংৰা নেকি চিংৰা বাপৰে বাপ চেংৰা এইটো চিংৰা আছে চচ আগে চচ তো গাইছ ভিডিঅ'টো আজি এইখিনিলৈকে আছিল বেছি আৰু নকৰোঁ কাৰণ এনে কণ্টেণ্ট বিচাৰি পোৱা নাই সেইকাৰণে এইটো কৰি দিলোঁ তো গাইছ যদি ভিডিঅ'টো ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো কৰক ছাবস্ক্ৰাইব যাতে মোৰ দিয়া নতুন ভিডিঅ' আপোনালোকৰ আগতে পাই যায় তো গাইছ বাই বাই জয় हम लोग नতুন ভিডিঅ'ৰ সৈতে জয় আই